নিমখ হালধি আনিলো বাৰু আৰু কিবা বেলেগ বস্তু আনিব কৈছিলে নি বাৰু মায়ে নিমখ আনিব কৈছিলে নহয় নিমখ আনিব পাহৰি থাকিলোঁ আকৌ ঘূৰি যাওঁ নেকি বাৰু দোকানলৈ বহুত দূৰ নহয় দোকানখন আকৌ খোজকাঢ়ি উভতি যাবলৈ মনে যোৱা নাই নগ'লেও মায়ে গালি পাৰিব নহয় আকৌ পাহৰি থাকিলি বুলি কি কওঁ বাৰু ঐ চালা গাড়ী চলাব নাজানো নেকি খুন্দিয়া মাৰিবিচোন মানুহ বছ এটা দম দিছে যে আমাক এইটো ৰামাইছ পুতেক গাড়ী বেক কৰ ইয়াক পোৱালিটোক চিনি পাওঁ নহয় মই উঠাই যাম ইয়াক বা গাড়ী ৰখাই দিছেচোন ঐ গাড়ী চলাব নাজানো নেকি এই বেটা বৰ দম দিছচোন তই মোক এই কেলে ক'লে নিছ মোক ক'লে নিছ দম দিয়া মছলা পাবি এতিয়া ৰ ঐ ড্ৰাইভাৰ বৈ কেনেকুৱা ফিলিং আই মা ক'ত ফচি গ'লো মই আৰে কোন হয় তহঁতি মোক এনেকৈ কেলে লৈ আনিলি আৰু কেলে বান্ধি থৈছ মোক খুলি দে জল্দি গোটেইখন আন্ধা দেখিছোঁ খুলি দে জল্দি চকু পাৰ কাপোৰখন কৰি দিলো তোক আন্ধাৰৰ পৰা মুক্ত এতিয়া কেনেকুৱা লাগিছে ঐ মোক ভালকে দেখি পাইছ নাই ঐ তোক যদি হাত ভৰি বান্ধি কলা কাপোৰে চকুত মেৰিয়াই থৈ তোক কেনেকুৱা লাগিব হে মোক তেনেকুৱা কৰিব পৰা কোনো মাইকেলাল জন্ম হোৱা নাই পৃথিৱীত যেতিয়া দিন বেয়া থাকে ন চব বিপদত পৰিব এদিন দেখা নাই মোক আনি কিনি তহঁতি বান্ধি থৈছহি মা পাপাই বিচাৰি ফুৰিছ পাই মোক মায়ে মোক আলু দাইল নিমখ আৰু হালধি আনিব দোকানলৈ পঠিয়াইছিলে তহঁতি মোক বান্ধি কিনি ইয়ালৈ লৈ আনিলি খুলি দে জল্দি খুলি দে মই যাওঁ ঘৰলৈ যাওঁ বছ ইমান দম দিছ যে এইটোৱে বেটুৱা বেছি পেট কৰি নাথাকিবি মুখে একদম মুখ নচলাবি মোৰ হাত ভৰি বান্ধি থৈছ এতিয়া মুখ নচলাই কি হাত ভৰি চলাম নেকি বা পোৱালি বেলেগ একদম চোন বছ এইটো ঠুহি পেলাও নেকি তহঁতি কোন হয় ন তহঁতৰ নাম কি মোৰ নাম আৰে দি বানো মুজে কোৰ পৰা আহিছো মই হয় চেলফিডন স্মাইল প্লিজ চেলফিডন ইয়েছ মই হয় চেলফিডন এই নামটো শুনা লাগিছে নাই মই হয় ডন একেবাৰে দন লগা নাই তহঁতক চুহে লাগিছে চালা য'তে ত'তে চু কৰি ফুৱ নাম ৰাখিছ চেলফিডন ঐ পোৱালি তোৰ মুখখন বন্ধ কৰ মুখ চুক চিলা মাৰি পঠিয়াম কথা ক'ব নোৱাৰা হৈ থাকিবি কিন্তু চেলফিডন নামটো মই আগতে শুনা নাই দেই নাম নাই শুনা তই এই ডিষ্ট্ৰিক্টৰ 20খন থানাত মোৰ কেছ চলি আছে আৰু 21 নম্বৰ থানাখনত মোৰ চব কেছ সলভ হ'বলৈ গৈ আছে আৰু যেতিয়া ৰাতি কেঁচুৱাই কান্দে তেতিয়া মাকে কয় চৌজা বেটা চৌজা নহ'লে চেলফিডন আহিব মোক কি কেঁচলা বুলি ভাবিছ নেকি মোকো 20খন স্কুলৰ পৰা উলিয়াই পঠিয়াইছে এতিয়ালৈকে যোনখন স্কুলত মই যাওঁ চব স্কুলৰ ল'ৰাবোৰে মোক ভয় খাই থাকে চবকে মই বজাই দিওঁ মই কিন্তু দেখিবলৈহে শান্তপুষ্ট মই বহুত অঘাইতক কিন্তু কৈ দিলোঁ লাষ্টত কিন্তু বহুত পস্তাবি তহঁতি কি বছ আপোনাকে দম দিছেচোন মোৰ এনেকুৱা লাগিছে আজি আমি ফচি মৰিম নেকি দুইটাই মই যে ইমান বুৰ্বক ল'ৰাবোৰক গেঙত জইন কৰি থৈছো এই পিটকলি ল'ৰাটোৰ কথা শুনি কিনি ভয় খাই গৈছে মোক গেঙৰ ল'ৰাবোৰ মই ক'ত মৰো মই ঐ চুৰদন মোক পিট কৰি লোৱা বুলি নাভাবিবি খাতৰা আছো মই খাতৰা মনে থাক আৰু এবাৰ যদি মোক চুৰ বুলি কওঁ তোৰ ভাগৰ মাথা ফুটাই দিম তোৰ ভিতৰৰ বডিৰ যিমান বস্তু আছে চব বাহিৰ উলিয়াই দিম এইটো পিষ্টলটো আছলি পিষ্টল নে পূজাত পোৱা নকলি পিষ্টলটো সৰু ল'ৰাবোৰক ভয় কৰাবলৈ থৈ দিছ নেকি বৰ অগলধা ল'ৰা এইটো একো কথাই নুশুনে এটা গুলি ফুটাম ব্ৰইলাৰ কুকুৰা লিখা ধপধপাই ইয়াতে মৰি থাকিবি কিন্তু বছ এইটোত গুলিয়ে নাইচোন কি গুলি নাই কিন্তু ইয়াততো মই দুটা গুলি বহুত দিনৰ পৰা থৈ দিছিলো ভালকে হেৰি নহয় বছ কালি খাবলৈ একো নাছিলে যে গুলিকেইটা সেইকাৰণে বিক্ৰী কৰিবলগীয়া হ'ল 200 টকা পাইছিলোঁ আলু দাইল আৰু তেল লৈ আনিলোঁ আৰু 20 টকা বাচিছিলে বিয়ে মুঠা লৈ আনিলোঁ বছ একদম গাধ হয় তই যাৰ ইনকমৰ আজিলৈকে খাই আছ তাকে বিক্ৰী কৰিব পঠিয়ালি তই আৰু গাধৰ বছ তই হয় চবচে ডাঙৰ গাধ পোৱালি ডাঙৰক অকণমান সন্মান কৰিবলৈ শিক স্কুল এনেই গৈছ তই একোডাল নেজানো ডাঙৰ সন্মান কৰিব লাগে নে নালাগে কিন্তু বছ এতিয়া কি কৰিব এই পিষ্টলটোত গুলি নাই বুলি তই জান আৰু মই জানো আৰু এই জধা মূৰ্খ পোৱালিটোৱে জানে কিন্তু ইয়াৰ ফাদাৰে নাজানে নহয় ইয়াৰ ফাদাৰক ফোন লগা পইচা দিমান দিওঁ পাপাক ফোন কৰি কিনে একো লাভ নাই একোডাল নিদিয়ে তহঁতক এইটো তই কেনেকে জানিলি মই নাজানিম নেকি মই স্কুল যাওঁতে 10 টকা খুজিলে নিদিয়ে নিজৰ ল'ৰাটো সেইখিনি তহঁতক একো পৰা দিব যেতিয়া তাৰ মৰমৰ পুতেৰেকৰ কান্দন শুনি পাব তেতিয়া তাৰ আণ্ডাৰ পেণ্ট বিক্ৰী হ'লেও পইচা দিবলৈ আহিব মোক তই কিন্তু পোৱালি একো উল্টা পুল্টা নকৰিবি হাওডাল বেৰৰ ওচৰত দেখিছ নহয় লাঠিডাল সেইডালে কোবাই তোৰ পিঠিত ৰঙা কৰি দিম টিকা ৰঙা কৰি দিম পেন চোলা একো পিন্ধিব নোৱাৰিবি এই চেলফিডনক চিনি নাই পোৱা তহঁতি টেপেনা মোক এতিয়াও বহুতে চিনি নাই পোৱা ডাঙৰকে পোষ্টাৰ এখন লগাই দিবি তেতিয়া চবেই চিনি পাব মোক দে এতিয়া ফোনটো দে ইয়াৰ বাপেকক ফোন লগাও কিন্তু বছ কথাটো পটাপট ক'ব কাৰণ ইয়াত বেলেঞ্চে নাই বছ সেই মেইন বেলেঞ্চে ভৰাইছিলোঁ 2 টকামানহে আছেগে চাগে কি গাধ চব প্ৰথমে গুলি দুটা বিকিলি এতিয়া জিএফৰ লগত কথা পাতি বেলেঞ্চ হেক কৰি থৈছ মোবাইলৰ তহঁতৰ কাৰণে মোৰ বিজনেছেই ফ্লপ মাৰিব তহঁতে মোক হেক কৰি দিবি দেই হেক কৰি দিবি কেতিয়াবা মোকো বিকি থৈ আহিবি বজাৰত হে বছ কেলে বিকিম ক আপোনাক ধুই
ফোন লগা এতিয়া ফোন লগা বাপেকক বছ লগাইছোঁ ৰ'ব বহুকেইখন গাঁৱৰ পৰা চেল্ফিডনেক সৰু ল'ৰা কিডনেপ কৰিছে ৱাহ এইবাৰ কিডনেপ কৰিছে ভজনপুৰৰ ল'ৰাও ৱাহ এইটো আমাৰ গাঁৱতো পালেহিচোন ৱাও কি লিখা আছে কেতিয়া কাৰ ঘৰৰ ল'ৰাক কিডনেপ কৰে ঠিকনা নাই জিলা প্ৰশাসনে সকলো ৰাইজক সজাগ হৈ থাকিবলৈ অনুৰোধ জনাইছে ৱাহ সৌৰা শুনিছানে ৱাহ মাত চাত নিদিয়ে মানুহজনীয়ে সৌৰা শুনা পাইছানে তুমি কি হ'ল কেলেনো তেটো ভালি হৈ আছে ভাত বনাই আছো মই যি ক'ব লগা আছে ইয়ালে আহক মই তালে যাব নোৱাৰো সবজি বনাই আছো সবজি দেৰিব কি মিটাৰ উঠি আছে মোৰ মানুহজনীও ইমান দমত কথা কৈছে ওচৰত গৈহে কৈ থোৱা আহোঁগে খবৰটো শুনিছানে বাতৰি কাকতত খবৰ এটা পালো গাঁৱত হেনো ডন ওলাইছে হেনো চেল্ফি ডন নে কি হেনো নামটো বহুতক কিডনেপ কৰি ৰাখিছে হেনো সি কিডনেপ কৰিছে নেকি কিডনেপ কৰি ৰাখিছে হেনো পিছে আমাৰ বটল ক'ত গ'ল বটল আমাৰ ল'ৰাটোকো কিডনেপ পোৱা নাইতো কোনোবাই হেই কোনে কিডনেপ কৰিবনো আছে হ'বলা লগৰ ল'ৰাৰ লগত খেলা ধূলা কৰি আপুনি কৰপতি নহয় তাক কিডনেপ কৰিবলৈ তুমি মোক অকল তেনেকে ইটিকিং কৰি থাকা মানি লৈছো মই কৰোৰপতি নহয় কিন্তু তোমাৰ প্ৰতি হয় নহয় কোনে ফোন কৰিলে আকৌ হেল্ল' হেল্ল' কোন হয় বাৰু হেল্ল' খুৰাদেউ কেনেকুৱা ভালে আছেনে ভালে কোন হয় বাৰু মই হয় চেল্ফিডন এতিয়া চিনি পাইছে নাই নাই মই কোনো চেল্ফি ডনক চিনি নাপাওঁ দেই মোক চিনি নাই পোৱা আপোনাৰ আশীৰ্বাদত মই আজি লাখপতি হ'বলৈ গৈ আছো কি মোৰ আশীৰ্বাদত কেনেকৈ হয় খুৰাদেউ আপোনাৰ আশীৰ্বাদত খুৰাদেউ তই মোক ভতিজা কেনেকৈ হলি তই কোনটো এংগলৰ পৰা মোক তোৰ খুৰা লিখা লাগে বাইৰে আছে নে তোৰ বাইৰে আছে যদি ভিনি বুলি মাতিবি মোক ভিনি ধুইত চুপ একদম পুতেক যেনেকুৱা বাপেক তেনেকুৱাই একদম বাপেক চাই পুতেক ৰামেশ্বৰ তোৰ পুতেৰে আছে মোৰ কব্জাত যদি পুতেৰক চাবলৈ মন আছে 50 লাখ টকা মই কোৱা লোকেশ্যনত ইমিডিয়েট পঠিয়াই দে কি তই মোৰ বেটুৱাটোক কিডনেপ কৰিলি হয় ৰামেশ্বৰ যি শুনিছ ঠিকেই শুনিছ পুলিচক জনাবলৈ একেবাৰে চেষ্টা নকৰিবি কিন্তু যদি কেনেবাকে পুলিচক খবৰ দিয় তোৰ বেটুৱাক মিক্সাৰত পিচি চাটনি দি পঠিয়াম তোলে কি হে ভগৱান কি কৰো বাৰু এতিয়া মই এতিয়া কন্দা কটা কৰি নাথাকিবি অতি সোনকালে 50 লাখ টকা মই কোৱা লোকেশ্যনত পঠিয়াই দে নহ'লে চেল্ফিডন মোৰ ওচৰত ইমানবোৰ টকা নাই নহয় মই যেনে তেনে হাজিৰা কৰিহে খাই আছো ক'ৰ পৰা দিওঁ বাৰু ইমানবোৰ পইচা ছাৰ ৰামেশ্বৰ তোৰ কিডনী বিকি দিয় তোৰ লিভাৰ বিকি দিয় সেইবোৰ মই একো নাজানো ঠিক 3 বজাৰ আগত মই কোৱা এমাউণ্টটো যাতে মোৰ হাতত পৰে মনত ৰাখিবি কথাটো নহ'লে জানই নহয় চেল্ফিডন প্ৰথমে মোৰ ল'ৰাটোৰ লগত কথা পতাই দে মোক আপ আয়ানা লাইন পে ভয় কৰিব নালাগে দে এতিয়ালৈকে একো কৰা নাই তোৰ বেটুৱাক ৰ কথা পাতি ল এইটো ল সোনকালে কথা পাত ফাদাৰৰ লগত হেল্ল' পাপা হেল্ল' বটল পাপা মোক ইয়াৰ পৰা লৈ যাকি জল্দি 3 ঘণ্টামান চকীত বহাই বান্ধি থৈ দিছে টিকা চিকা বিষাই গৈছেগে মোৰ পাপা জল্দি লৈ যোৱা ইয়াৰ পৰা হেল্ল' পাপা বছ মোবাইলত বেলেঞ্চ শেষ হ'ল হ'বলা কাট খাই গ'ল ফোনটো পোৱালি বাপেৰৰ লগত কথা পাতি মোৰ মোবাইলৰ ৰিচাৰ্জ শেষ কৰি পেলালি বাপেৰে যদি সময়মতে পইচা নিদিয়ে তোৰ লিভাৰ কিডনী দুইটা উলিয়াই বিকি পঠিয়াই দিম কি ঠিকেই শুনিছ তই নাই বছ দিবহি পইচা দিবহি বেলেগ ভয় খাইছেতো বাপেকটোৱে কথা শুনোতে গম পায় তহঁতক পাপাই এটকাও পইচা নিদিয়ে মই আগতে কোৱা নাছিলো জানো মোকেই 10 টকা নিদিয়ে তহঁতক ক'ৰ পৰা দিব কি তোৰ বাপেৰে পইচা নিদিব নেকি মোক যদি তোৰ বাপেৰে পইচা নিদিয়ে তেতিয়াহ'লে তইতো আজি শেষ তই এতিয়াই উৰাই দিম তোক কিবা অন্তিম ইচ্ছা আছে যদি ক তোৰ অন্তিম সময় আহি পাই গ'ল মোক এটা ফোন কৰিব দে মই মোৰ মামাক ফোন কৰিম মামাই পইচা লৈ আহি যাব 100% চিয়'ৰ তহঁতি খোজা পইচা পাবিয়ে লাগিলে 1-2 লাখ টকা বেছিকে দি দিব মামাই কি সঁচাকে নেকি বঢ়িয়া এইবাৰ মানে মোক লাখপতি হ'বলৈ কোনো ৰখাব নোৱাৰে কিন্তু এইটো মোবাইলত বেলেঞ্চেই নাই নহয় ক'ৰ পৰা ফোন কৰিম এতিয়া বছ এইটো লক মোবাইল এইটো মোবাইল এইটো নতুন মোবাইল কিনিবলৈ এটা পইচা ক'ত পালি সেই মানে বছ ক'ত পালি মানে আপোনাৰ যে সেইদিনাখনি সোণৰ ব্ৰেচলেটডাল হৰাইছিলে সেইডাল ময়ে হৰাই পালো সেইডাল বিক্ৰী কৰিয়ে এই মোবাইলটো কিনিলো বছ কি তই মোক সোণৰ ব্ৰেচলেটডালো পাই কিনিও বিক্ৰী কৰি পঠালি তই চব বিক্ৰী কৰি শেষ কৰিবি আৰু মোক তই মোকো বিক্ৰী কৰি দেগে যা জল্দি যা হে বছ কেলে তেনেকে কৈছে দে তই মোক বিক্ৰী দেগৈ আজি তই মোক বিক্ৰী কৰিবই লাগিব আজি বিক্ৰী দেগে মোক হে বছ তেনেকে নক'ব আকৌ আপোনাক যদি বিক্ৰী কৰি দিওঁ বছৰে ভেকেঞ্চিটো খালী হৈ যাব নহয় বছ মই যে চলাব নোৱাৰো দেই বছ হৈ কিনি গেংটো কি তই যদি চলাব পৰা হেঁতেন তই কি মোক বিক্ৰী কৰি পঠিয়ালি হেঁতেন নেকি তো বছ আপোনাৰ অৰ্ডাৰটো বছ শুনিবই লাগিব ন যিহেতু আপুনি আমাৰ বছ হয়
আপুনি অৰ্ডাৰ দিছে যেতিয়া শুনিবতো লাগিবই। কি কি ল'ৰাবোৰ মই থৈ দিছো মোৰ গেঙত অ' ভগৱান। ঐ গুণ্ডা, তহঁতৰ যদি কন্দা-কন্দি হৈ গ'ল মমাই ফোনটো লগাই দে মোক জল্দি। ৰ ফোন লগাইছো তই টেনশ্যন নলবি, এতিয়াই লগাইছো। ঐ দে ফোনটো দে। ক নম্বৰ ক। 100 100। কি 100? এইটো কেনেকুৱা নম্বৰ? এইটো মোৰ মামাৰ নাম্বাৰ হয়। মামাক খোজা প্ৰতিটো বস্তুৱে মোক আনি দিয়ে মামাই। মোৰ যদি কিবা অসুবিধা হয় মামাই 100% কাম কৰি দিয়ে মোক। আৰু মামা ভাগৰ 100 নম্বৰটো হেনো একদম লাকি নাম্বাৰ, সেইকাৰণে মামাই 100 নম্বৰ চিম এখন উলিয়াই লৈছে। ৰ এতিয়া ফোন লগাইছো ৰ। অ' বছ কি হ'ল আকৌ তোৰ? কি হ'ল মানে বছ, যি কয় পটাপট ক'ব কথাকেইটা, নহ'লে বেলেঞ্চ শেষ হৈ যাব মানে বছ। ইয়াতো বেছি নাই আৰু বেলেঞ্চ। কি ইয়াতো বেলেঞ্চ নাই নেকি? ৰ ইয়াৰ মমাইকে দিব নহয় মলাইটো। একেবাৰে 50 বছৰমানলৈকে একদম ৰিচাৰ্জ কৰি থ'ম, তেতিয়া খতম নহয় আৰু কেতিয়াও ৰিচাৰ্জ। 50 বছৰলৈকে কৈ থয়। মই সেনেকুৱাই, মই হৈছোঁ চেল্ফি ডন। ল জল্দি কথা পাতি ল মমাইৰ লগত। শুনিলিয়ে নহয় এইটোতো বেলেঞ্চ নাই বুলি। হেল্ল' মামা। কি মামা? ক'ৰ পৰা মোৰ ভাগিন এটা ওলালে যিয়ে মোক মামা বুলি সম্বোধন কৰিছে? মামা মোক চেল্ফি ডনে কিডনেপ কৰিলে, এতিয়া 50 লাখ টকা ডিমাণ্ড কৰিছে। ঐ টেপেনা শুনিছ নহয়? আপুনি 50 লাখ টকা এটা লৈ আনক। কি চেল্ফি ডন? মইতো বহুত দিনৰ পৰা তাকেই বিচাৰি ফুৰিছো। গোটেই গাঁৱৰ মানুহক সি কিডনেপ কৰি পইচা লুটি আছে। তুমি মোক সি থকা এড্ৰেছটো দিয়া, মই ইমিডিয়েট গৈ তাৰ মমায়েকৰ বিয়া দেখুৱাই আছোগৈ মই তাক। দিয়া জল্দি দিয়া। ঐ তহঁতৰ এড্ৰেছটো কৰিব কৈছে, মামাই পইচা লৈ আহি যাব হেনো। মজা। এই এড্ৰেছটো এই বৰালি চুকৰ যিটো ফেক্টৰী আছে বহুত দিন কাম চলা নাই, সেইটো ফেক্টৰী বুলি কৈ দে। মামা বৰালি চুকৰ সেই ফেক্টৰী এটা আছে নহয়, কাম চলি নথকা, সেইটো ফেক্টৰীতে আছে নোৱাৰি। আপুনি আহক, ইমিডিয়েট আহক, পইচাটো লৈ আনক। পাৰিলে 1-2 লাখ টকা বেছিকৈ লৈ আনক মামা। অ'কে মই গৈ আছো। তুমি টেনশ্যন নল'বা ভাইটি, মই তোমাক উদ্ধাৰ কৰিমেই। অ'কে মামা। কাণৰ পৰা ফোনটো আঁতৰাই দে, ফোনটো কাটিলে। বৰ ভাল মমাই এটা পালি দেই তই, ভগৱান। এই চা মামা চাপ কৈ দৌ। তোৰ মমাই কেতিয়া আহি পাবহি পিছে? এড্ৰেছটো দিলোঁ নহয়, পাবহি এতিয়া। তহঁতেও যাবলৈ সময় হ'ব আৰু এতিয়া। যাবলৈ? ক'লৈ যাবলৈ সময় হ'ব? ক'লৈ যোৱা কথা কৈছ তই? ঐ এবাৰ তহঁতি দুটা পাছলৈ চাই দেচোন। পাছত কোন আছে? পুলিচ? পুলিচক কোনে খবৰ দিলে আকৌ? মই দিলোঁ। মামাক মইহে ফোন কৰিছিলোঁ। মোৰ মামাৰ কথা কোৱা নাছিলোঁ নহয়, পুলিচ মামাৰ কথাহে কৈছিলোঁ। এতিয়া জেলৰ ভাত খাবলৈ সাজু হয় আৰু। হেণ্ডছ আপ, হাত ওপৰ কৰ। বহুত দিনৰ পৰা মই তহঁত দুটাকে বিচাৰি ফুৰিছিলোঁ, পাই গ'লো এতিয়া বৈ জেলৰ হাৱা খাবিগে, জেলৰ হাৱা। ঐ পোৱালি, তই কিন্তু বহুত বেয়াকে ফচিবি দেই এদিন। মই কৈ দিলোঁ। ঐ এইফালে চা। হৰকান্ত, ৰছী লৈ আনা, এই দুটাক চুচুৱাই লৈ যাব লাগিব। এনেকুৱা কিডনেপত গাড়ীৰ ভিতৰত ভৰাই নিনো দেই মই। চুচুৱাই লৈ যাম। ইমিডিয়েট আহা, জল্দি আহা।